তোৰ এতিয়াও যাবলৈ হোৱা নাই তই ঘৰ যা এতিয়া জলদি যা ওলাই আহিবি যা ঐ বুল ইমান দেৰি বল বল মই উঠনিৰ পৰা ৰেডি হৈ আছো ওলাই বল বল হেল্ল' গাইজ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছো তো গাইজ আকৌ বহুত দিনৰ মূৰত আকৌ আজি ভিডিঅ' লৈ আহিছো আৰু যিহেতু মই এইকেইদিন মানে বহুত দিনে ধৰি মই ভিডিঅ' বনোৱা নাই আৰু যোৱাকালি ভিডিঅ'টো যিহেতু আপলোড কৰিছো সেই ভিডিঅ'টো অলপমান দিনতে বনাই থোৱা আছিল আৰু যোৱাকালি আপলোড দিছো বাকী আকৌ আজিৰ পৰা নতুন ভিডিঅ' আৰম্ভ কৰিছো আৰু আপোনালোকে পুৰা ভিডিঅ'টো চাব আৰু এনজয় কৰক আৰু বলক তেনেহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো সো গাইজ এতিয়া মই মানে পথাৰলৈ এপাক যাওঁ বহুত দিনে হ'ল যিহেতু পথাৰ চথাৰ যোৱা নাই সেইকাৰণে এতিয়া একদম এপাক যাওঁ তাৰপিছত আপোনালোকে চাওক আৰু আজি ভিডিঅ'টো কি হ'ব মই নিজে নাজানো তথাপিও আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই সেইকাৰণে মানে ভাল লগা নাই আৰু আজিৰ পৰা সদায় বনাম আৰু সদায় থাকিব ভিডিঅ' লগতে আৰু আপোনালোকে সদায় নটিফিকেশ্যন পাই থাকিব আৰু চলো এতিয়া আমি যাওঁ পথাৰলৈ এপাক আৰু ভাইটি এজন লগ ধৰিছে সি যায় নাযায় সেইটো নাজানো তাৰপিছত এতিয়া বলক সো গাইজ এতিয়া আমি ভাইটি মই পুৰা আহি গ'লো ধুনীয়াকৈ তাৰপিছত এতিয়া পথাৰলৈ মানে আহি আছোঁ বাকী এই চাৰিওফালে চাওক পুৰা পানী যে দেখিছে আজি মানে ৰাতিপুৱাৰ ভাগত মানে ৰাতিৰ 3 বাজি মানৰ পৰা মানে ষ্টাৰ্ট কৰা ৰাতিপুৱা 7 বাজিলৈ মানে পুৰা বৰষুণ ধাৰাসাৰ দি আছিলে সেইকাৰণে এতিয়া মানে পুৰা এয়া চাওক পুৰা আগফালে পানী হৈ গ'ল এতিয়া এনেকুৱা পানী মানে অলপ বৰষুণ দিলে হৈ যায় আৰু একেথিৰে যদি 2-3 দিন দিয়ে তেতিয়াহ'লে অলপ দিগদাৰে আৰু বেছি হৈ যায় সেইকাৰণে এতিয়া পুৰা গৈ আছোঁ আৰু আগফালে চাওক গাইজ কিমান ধুনীয়া দৃশ্য একদম প্ৰথমতে কেনেকুৱা আছিল বাৰিষা কালত আৰু এতিয়া পুৰা চাওক মানে চাৰিওফালে সেউজীয়া হৈ পৰিছে এতিয়া আমাৰ ওচৰৰ পৰা চাব আমাৰ পথাৰ দৰাটো কেনেকুৱা হৈ আছে ইয়াততো দেখিবলৈ পাইছে তেনেকুৱা আৰু আমাৰ বা কেনেকুৱা হৈছে আপোনালোকে পুৰা চাব আৰু ময়ো চাম সো এতিয়া গাইজ পুৰা আমি আহি পাইছোঁহি আৰু আমাৰ পথাৰ আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে যিহেতু আমাৰ পথাৰ ক'ত আছে সকলোখিনি গমেই পায় এই ৰাস্তা দি অহা যোৱা কৰোঁ এই ৰাস্তা দিগি আমাৰ পথাৰ আৰু এতিয়া ফাইনেলি আমি আহি পাম আৰু তাৰপিছত অলপমান মানে বাদাম চাদাম খাই দিলোঁ সেইকাৰণে অলপ দেৰি হ'ল ৰখিলোঁ তাৰপিছত এতিয়া মানে আন্ধাৰ চান্ধাৰ হওঁ অৱস্থা আৰু ইয়াত মানে আমি পথাৰ চাই হোৱাৰ পাছত ঘৰলৈ গৈ মানে মই আজি দৌৰিব যাব লাগিছিল কিন্তু আজি সময় নহ'ব পাৰে কাৰণ আজি মানে ঘৰৰ ওচৰতে আমাৰ ডাঙৰ দাদাৰ মানে লগৰ তাৰ মানে দেউতা ঢুকাল সেইকাৰণে মানে তাৰ শ্ৰাদ্ধ আছে আজি মানে কি কয় এইটো ভোজ খুৱাই ন আজি ভাত খুৱাব মানে তাতে সেইকাৰণে আজি পুৰা তাতে এতিয়া যাব লাগিব সেইকাৰণে মানে ইয়াৰ পৰা আগত গৈ লওঁ ঘৰত তাৰপিছত যি হয় সেইটো দেখা যাব ধুনীয়াকৈ এতিয়া পুৰা আমি ভাইটি মই আগত পথাৰখন চাই লওঁ তাৰপিছত লগ পাই আছোঁ তো এতিয়া বৰ্তমান এয়া চাওক গাইছ আমি পথাৰত নামিছোঁহি আৰু ইয়াত দেখিবলৈ পাইছে পুৰা পানী নাই আছিল ইয়াত পানী হৈ গ'ল তো এই আলিবোৰ মানে টান হৈ আছে কাৰণ মজবুতকৈ দিছিলোঁ কিন্তু সৰু হ'ল ইয়াত দিয়া ইয়াত একচুৱেলি ডাঙৰ দিব লাগে উপায় নাই আৰু এতিয়া এইটো হৈছে আমাৰ পথাৰ আপোনালোকে গম পায় আৰু এয়া পুৰা পানী হৈ আছে এইটো দৰা ইয়াত মানে আমি সাৰ চাৰ নেপেলাওঁ কাৰণ যে ইয়াত পানী অহা যোৱা পুৰা হৈ থাকে এই হৈছে কঠীয়া দৰা এইখিনিতো ধুনীয়া হৈছে আমাৰ খুৰা ঘৰৰ বাকী এয়া চাওক মই মাজে সময়ে আহি থাকোঁ মানে আৰু একেৰাহে 3 দিনমান হ'ল মই অহা নাই সেইকাৰণে আজি নবৌহঁতে খেদাই দিলে ঘৰৰ পৰা তাকে এতিয়া আহিছোঁ পানীটো বাৰু ঠিকে আছে এতিয়া এই দৰাটো বাকী এইখিনি বৰা ইয়াত পুৰা পানী মজা হৈ আছে জিলিকি আছে বাকী এইবোৰ আলি চালি পাৰ হৈ নোযোৱাকৈ হ'লেও হ'ল আৰু কালি পৰি মানে সাৰটো পেলাই দিম পানী অলপ চলপ পাৰ হ'বলৈ ধৰিছে যিহেতু আলিবোৰ চাপৰ পানী এনেতো এডিগিৰ পৰা এডিগি যায় কিন্তু এডিগিৰ পৰা এডিগি আহিছে এবাৰ গাইজ পৰা ওলোটা হৈছে পানী কাৰণ এডিগি পানী আছিল অলৰেডি আমাৰ অলপ শুকাই গৈছিলে সেইকাৰণে খুব সম্ভৱ ইয়াৰ পৰা পাৰ হৈ গৈছে আমাৰ পথাৰলৈ ঠিকে আছে বাৰু একো নাই বাকী একদম মূৰলৈ পূৰা চাই আহোঁ ধুনীয়া কৰি আৰু বেছি ইয়াত কাম কৰি থাকিবলৈ মানে সময় নাই গাইজ সেইকাৰণে এতিয়া পূৰা চাই লওঁ এপাক ধুনীয়াকৈ চ' এতিয়া গাইজ আমি পূৰা পথাৰৰ পৰা উঠি আহিলোঁ ধুনীয়াকৈ এতিয়া মানে সময় একদম কম আৰু এতিয়া ডাইৰেক্ট যাওঁ ঘৰলৈ বাকী ভাইটি চাইটি মই উঠি আহিলোঁ পূৰা ধুনীয়াকৈ আৰু পথাৰততো পানী পূৰা হৈ গৈছে ন ভাইটি আজি যিহেতু বহুত কিয় দিছে বৰষুণ দিছে না সেইকাৰণে বহুত পানী ডাঙৰ হৈছে আৰু
বাকী ইমানেই আৰু मजा आया। এতিয়া গাইজ চাওক পুৰা অন্ধকাৰ হৈ আছে লাহেকে এয়া চাওক পুৰা বেলি দি চাইডে সোমাইছে আৰু সেইফালে চোৱাচোন ইমান ৰঙা হৈ আছে না আকাশটা ধুনীয়া হৈ আছে পুৰা আজি মানে পৰিৱেশ পুৰা মজা এনেকুৱা পৰিৱেশত মানে আহি পুৰা মনটো একদম গাইজ কি ক'ব আৰু सुकून मिलता है सुकून किसको कहते हैं जो कि हमको মানে ভাল लगता है আৰু সেইকাৰণে তাকে কৈছোঁ আৰু পুৰা ভাল লাগিছে আজি আৰু এতিয়া ঘৰলৈ গৈ লগ পাই আছোন গাইছ আৰু এতিয়ালৈ বাই বাই ঐ তই এতিয়া যাবলৈ হোৱা নাই তই ঘৰ যা এতিয়া জলদি যা ওলাই আহিবি যা ঐ বুল ইমান দেৰি বল বল মই উঠনিৰ পৰা ৰেডি হৈ আছোন ওলাই বল বহাব দিয়া সো গাইজ এতিয়া আমি পুৰা ধুনীয়াকৈ ওলালোঁ ভাইটি মই পুৰা আগতেকি মানে আন্ধাৰ সেইকাৰণে আগতেকি চাই যাব লাগিব এয়া চব পুৰা পানী হৈছে বৰষুণ দিয়া পুৰা অন্ধকাৰ ভালকৈ আন্ধাৰ পুৰা মোক আজি তই যিহেতু লাডলি মই একেবাৰে ঘৰৰ পৰা ওলাই আহিব পালোঁ সেইটো কাৰণে মই তোকো মাথা ফিলাই দিছোঁ এনেকুৱাহে কথা য়েছ পুৰা আন্ধাৰ গাইজ এইবিলাকৰ কথা নুশুনিব এইবিলাকে পুৰা দেৰি কৰে মোক বহুত দেৰি টোপনি যোৱাই দিছে চ' এতিয়া গাইজ পুৰা মানে আহি পালোঁ আমি পুৰা চাৰ্ধ ঘৰ মানে ভাত খাবলৈ আহিছোঁ যেনে বস্তু খাবলৈ আহিছোঁ আমি এতিয়া কোন আহিছোঁ আপোনালোকে পুৰা চাই লওক এয়া আমাৰ ভাইটি উঠনি মোৰ লগত যোৱা আৰু আমাৰ ব্ৰাদাৰ পুৰা এতিয়া আমি তিনিজনে মানে আমি আহিছোঁ আৰু আজি পুৰা ধামাকা খাম আৰু তাৰপিছত আকৌ ঘৰলৈ যাম আৰু আপোনালোকে পুৰা ভিডিঅ'টো কণ্টিনিউ পুৰা কৰি থাকক এতিয়া মানে গাইজ পুৰা ইয়াত এই তাত যে দেখিছে পোহৰ তাত মানে থেপ পুৰা জেনেৰেটাৰ চলি আছে সেইকাৰণে মানে এতিয়া আমি পুৰা যোৱা নাই এতিয়া বৰ্তমান পুৰা গাইজ বহি ল'লোঁ আৰু ধুনীয়াকৈ এতিয়া খাবলৈহে ৰেডি বাকী এই ল'ৰাজন তামান ভগাই আছে গাইজ পুৰা মজা কৰি এইখন ঘৰলৈ ল'ৰা হ'ব আৰু পুৰা আজি মানে সকলোৱে আহিছে একদম ধুমধাম চবে খাইছে ময়ো এতিয়া সোনকালে খাই বৈ ঘৰলৈ যাওঁ আৰু আপোনালোকৰ লগত খাই বৈ লগ পাই আছোঁ এতিয়া বৰ্তমান গাইজ পুৰা আহি পালোঁ আৰু সকলোৱে গ'ল ভাগাভাগি ধুনীয়াকৈ তাৰপিছত খাই বৈ আহিলোঁ যিহেতু আৰু স্বাৰ্থকৰ ভিডিঅ' ইমান বনোৱা নাই যিহেতু এইটো হৈছে মানুহৰ যেতিয়া মৰে যেতিয়া স্বাৰ্থ ন তাত মানে এনেকৈ খাই হুলস্থুল কৰিব মন নাই সেইকাৰণে আৰু একবাৰৰ কাৰণে আৰু প্ৰথমবাৰে গৈছোঁ মই এনেকৈ হাতত মোবাইল লৈ ভিডিঅ' বনাই এনেকৈ স্বাৰ্থত ভাত খাবলৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই আৰু আজি ইমানখিনি কিবাকিবি কৰিব নোৱাৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলো কৰিব ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু যদিহে নতুন আহিছে তেতিয়াহ'লে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব এই কিনো ইমান গৰম লাগি থাকে আৰু পেণ্টটোকে খুলিয়ে লওঁ তো এতিয়া বৰ্তমান গাইজ পুৰা পেণ্ট চেণ্ট খুলিলোঁ যিহেতু বহুত গৰম দিছে একদম মানে গৰমত কি ক'ব গাবিলাক মানে কিট খুজিছে আজি মানে ভালদৰে গা ধুব নাপালোঁ লেতেৰাটো আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ মানে টাটা বাই বাই